যদি আপোনালোকক পেহীহঁতক দেখুওৱা নহ'লে তোমাৰ নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম নিশিতা শইকীয়া এতিয়া ডিউটিলে মোৰ আজি মানে জেনেৰেল ডিউটি কৰি দিছোঁ কাৰণ মই আজি ঘৰলৈ যাম তো গাড়ীত অকলে গৈ নাই পোৱা সেইটো কাৰণে সোনকালে যাম বুলি ভাবিছোঁ আগবেলা টাইমতে মানে পাছবেলা হ'বগৈ 2টামান বাজিব আৰু তো ভিডিঅ'টো চাই থাকিব ডিউটিৰ পৰা বাহিৰে ডাইৰেক্ট দাদা এজনে থ'ব আহিলে মোৰ বাছত এতিয়া যাম আৰু ঘৰলৈ আৰু প্ৰথমবাৰৰ কাৰণে মই আজি মানে অকলে যাম আৰু ইমান দূৰ মৰাণৰ পৰা গেলেকীলৈকে তো শিৱসাগৰত আকৌ গেলেকী পাছত উঠিব লাগিব কি হয় দাদা নিবলৈ অহা কথা আছে এফালে দাদাজনে চিপছ মাজা আৰু কেক দি পঠাইছে তাকে আৰু কি হয় তো ভিডিঅ'টো চাই থাকিব এতিয়া পালোহি ডিমত অলপ দেৰি 5 মিনিটমানৰ কাৰণে ৰখাইছে তো ভোক লাগিছে খাই লওঁ মানে ডাইৰেক্ট ডিউটিৰ পৰা আহিছোঁ একো খাবলৈও নহ'ল ডাইৰেক্ট ড্ৰেছ চেঞ্জ কৰিছোঁ লগালগ আহিছোঁ আনকি মই মানে চুলিখিনিও ফনাবলৈ টাইম নাপালোঁ দাদা আহি ৰখি আছিল তো খাই লৈছোঁ বহুত ভোকো লাগিছে এতিয়া যাওঁ আৰু পালোহি নামটি চাৰিআলি দাদা নিবলৈ আহিছে তো মাহঁতৰ কাৰণে মিঠাই চিঠাই কিবা লৈ ল'লোঁ মানে অথনি দাদাও কিনি দিছিলে খাবতো নোৱাৰিলোঁ আৰু এইফালে চানা আৰু পপকৰ্ণ লৈ লৈছোঁ ঠাণ্ডাও এটা লৈ লৈছোঁ তো এতিয়া বলক ঘৰত যাওঁ ঘৰত আহি পালোহি মুখ চুখ ধুই মেলি অলপ বহি মেলি ভাতকেইটা খাই তামোলখন মুখত ভৰাই পেহী আৰু পোৱালি আহিব এতিয়া দাদা আনিব যাব এতিয়া তো মই আপোনালোকক কথা এটা মানে মোৰ বিষয়ে ক'বলৈ আছে মোৰ কাৰণে এটা বেয়া খবৰ বুলি ক'ব পাৰি মোৰ মাথা কামনি হৈ থাকে আপোনালোকে জানেই আৰু মানে এতিয়া মই মেডিকেলত নিজে কৰি আছোঁ আপোনালোকে সেইটো কথাও গম পায় যদি গম নাপায় তেনেহ'লে মোৰ আগৰ ভিডিঅ'কেইটা চাবগৈ তো টেষ্ট কৰাৰ পিছত ওলালে মানে মোৰ মাথা কামনি হৈ থাকে এই সিডাল সৰু হৈ গৈছে মানে মোৰ চাইনাচাইটিছ প্ৰব্লেম হৈছে তো এইকেইদিন মানে বহুত মূৰ ঘূৰাইছে ৰাতি 2টা বজালৈকে মই শুব নোৱাৰোঁ মাথাটো ইমান কামোৰে মাথা মানে আগতে মই পিল নাখাওঁ হা পিল খালে এটা মানে হিচকা হৈ যায় যে পিল খালেহে মাথা কামনিটো ভাল হয় কিন্তু ইমানেই মাথা কামনি হৈছে যে মই পিল খাহে মানে শান্তি পাইছোঁ আৰু এখন মোৰ চশমাখন দিছিলে আগৰ পৰাই এখন দিছিলে আপোনালোকে চবে গম পায় এখন মই মানে প্ৰায়ভাগ নিপিন্ধোঁৱেই মানে এনেই লাজ লাগে কিছুমানে এনেই ষ্টাইলত চশমা পিন্ধে আৰু মোৰ চকুৰ কাৰণে নহয় মানে চকুৱে দেখি পাওঁ খালি মাথা কামনিৰ কাৰণে দিছিলে যে সেইটো কাৰণে মানে মই পিন্ধিবলৈ অলপ টান পাৰোঁ যেতিয়া মানে বেছিকৈ কামোৰে অত্যাধিক হৈ যায় মই তেতিয়াহে চশমাখন পিন্ধোঁ আৰু কি হ'ল আগতে এখন কলেজত পঢ়ি থাকোঁতে এতিয়া লেবৰেটৰীত ক্লাছ কৰি থাকোঁতো কিছুমানে ফটো মাৰিবলৈ লয় মই কম পাওঁ লগা নিপিন্ধিবি এই ফটো মাৰিম ইজনে সিজনে টানি মেলি মানে ফ্ৰেমটো বহল কৰিব লাগে সেইটো কাৰণে মোৰ ইয়াত মানে অলপ ঢিলা হয় সেইটো কাৰণে টান কৰিব লাগিব আৰু ভাবিছিলোঁ কি নতুনকৈ এখন মই ডক্টৰক দেখাই পিনি ল'ম বুলি এতিয়া মোক 15 দিনৰ কাৰণে পিল দিছে 15 দিনকৈ 3টা তেনেকৈ খাব লাগিব আৰু কি নাকত এটা সুমিবলৈ এটা দিছে নাম পাহৰি থাকিলোঁ কি আছিলে লৈ আহিছোঁ এতিয়া মই এতিয়া পেহীও আহিব ঘৰতো বহুত দিন অহা নাছিলোঁ আৰু যদি ভাল নাপাওঁ বেলেগ মানে দেখাব কৈছে বেলেগ
কালি আপোনালোকক পেহীহঁতক দেখুওৱা নহ'লেই, তো আজি ভাবিলোঁ কি পেহীহঁত আজিও নাই, মানে পেহী লগৰ এজনী ঘৰলৈ গৈছে। তো কালি ৰাতিও হ'ল আৰু মানে আমাৰ ইয়াত পূৰা বতাহ বৰষুণ দিছিলে, তো মানে কাৰেণ্টটো নাছিলে, তো মানে আপোনালোকক দেখাব নোৱাৰিলোঁ। তো সিহঁতি যদি আহে তেতিয়া মই পোৱালিকে পেহীকে দেখাই দিম। তোমাৰ নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম ঋষিকা শইকীয়া। মাথাটো মানে ইমান কামুৰিছিলে, গোটেই মূৰটো গোটেই চকু এনেকৈ হেৰি কৰি মেলি শিংগংগা তেল লগাই মালিচ কৰি দিলে। এতিয়া অলপ ভাল লাগিছে আৰু। তো পেহী নোলাই বোলে, পেহী লাজ কৰিছে, সেইকাৰণে কেমেৰাকণ নোলালে। মই সেইকাৰণে পোৱালিটোকে দেখাই দিছোঁ আৰু। বাই বাই দিলে। এইফালে মায়ে বৰা ভাত চেৱা দিছিলে, হৈ গ'ল মানে অলৰেডি। তো আমি খেতি উঠা ভাত মানে খোৱা নাছিলোঁ, সেইটো কাৰণে পেহীও আহিলে, ময়ো আহিলোঁ। আজি মানে নিয়মটো কৰি দিছে আৰুতো লগ নাপাওঁ। এইফালে মাংস আৰু বাৰ লগৰ ছোৱালী এজনী আহিছে, শিখা বা। এইফালে সাঁজ মায়ে তিয়াই থৈ দিছে, বিন্দাছ গাহৰি মাংস লগত খাব। মানে মই মাংসখিনি দেখাব নহ'ল, অকল ফটোটোহে আছে আৰু ফটোটো দেখাই দিম আপোনাক। ইফালে আমি ভাতটো খাই লওঁ, বৰা ভাত মাংস আৰু বহুত ডাঙৰকৈ বৰষুণ দিছে আৰু কাইলৈ মই যাবগৈ লাগিব। মানে ৰাতিপুৱা 6টা বজাতে বাছ আহিব বুলি ক'লে, এতিয়া অলপ দেৰি ৰৈ আছোঁ। ইমান ধুনীয়াকৈ মানে চৰাইখিনিয়ে চিঞৰি আছে, শুনিয়ে বহুত ভাল লাগিছে। ৰাতিপুৱা একদম নিজান ঠাইত বহুত ভাল লাগে, মই চৰাই মাত শুনি বহুত বেছিয়ে ভাল পাওঁ। তো অলপ দেৰি ৰৈ আছোঁ, এতিয়া বৰষুণো পেলাইছে। আৰু ভিডিঅ'টো ইমানখিনিয়ে আছে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু ইমান ভিডিঅ'টোত একো দেখাব নোৱাৰিলোঁ, কিন্তু বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ যেতিয়া ভিডিঅ' এটা এতিয়া বনাই দিলোঁ। তো আপোনালোকক মানে যিমানখিনি দেখাব লাগিছিল সিমানখিনি মই দেখাব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব। তো আজিলৈ বাই বাই।